নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ দিয়ক। আৰু আপোনালোকক মই আগৰ ভিডিঅ'টো জনাইছিলোঁ, অসমীয়া ধাৰাবাহিকৰ পৰিচালক জিন্তু কলিতাই মোক অশ্লীল মেছেজ দিছিলে আৰু যিটো মেছেজ মই আপোনালোকক স্ক্ৰীনশ্বট দেখাইছোঁ বা ভিডিঅ' বনাই গোটেইখিনি কথা আপোনালোকক জনাইছোঁ। আৰু মই আপোনালোকক জনাওঁ যে মই আৰক্ষীৰ সহায়ো লৈছোঁ আৰু আৰক্ষীয়েও তেওঁক ধৰি আনিছিলে যোৱাকালি আৰু তাতে বহুতো কথা হৈ গ'ল। মানে তেওঁলোকে মোক কেছটো উঠাই ল'বলৈ দিলে আৰু ঘনীয়েকে মোক ৰিকুৱেষ্ট কৰিলে তেওঁৰ ঘৰখনৰ কথা চাবলৈ দিলে। তেওঁৰ এটা সৰু ল'ৰা আছে, কান্দিলে কুটিলে। তাৰপিছত ময়ো ভাবিলোঁ হয়, যিহেতু আমাৰ অসমৰে মানুহ হয়, মোৰো বেয়া লাগি কিনে মই ঠিক আছে বোলো, মই বাৰু লিখি দিম, আপুনি বাছ খালি ক'ব লাগে মানুহৰ আগত, ৰাইজৰ আগত যে মোৰ ভুল হৈছে আৰু মই তোমাক বুলি নহয় কোনো নাৰীকে মই আৰু বেয়া অশ্লীল ইংগিত নিদিওঁ বুলি তেওঁ বাছ কথা এটা ক'ব লাগে, বাইট এটা দিব লাগে কেমেৰাৰ সন্মুখত আহি। মই সেইটোৱে বিচাৰিছিলোঁ আৰু তেওঁলোকে মোক আজি আহিম বুলি কথা দিছিলে, গতিকে মই ৰখি আছিলোঁ। এতিয়া বহুতো দেৰি হৈ গ'ল, তেওঁলোকক মই 3 ঘণ্টা 4 ঘণ্টামান ৰখিলোঁ, তেওঁলোকে এতিয়ালৈকে নাই অহা আৰু মই তেওঁলোকক ফোনযোগেও কণ্টেক্ট কৰিছিলোঁ, কিন্তু তেওঁলোকে নাই অহা এতিয়ালৈকে। আৰু কিন্তু মোৰ এটা ভাল লাগিছে যে আজি মোৰ ওচৰত বীৰ লাচিত সেনা আহি উপস্থিত হৈছে আৰু বীৰ লাচিত সেনা আহিছে। ইমান নিজক মানে গৌৰৱান্বিত হৈছোঁ ন, মই ক'বৰ মানে ভাষা নাই। আজি মানে নিজক অকলশৰীয়া যেন লগা নাই, তেওঁলোকে মানে গোটেই আহিছে, তেওঁলোকৰ সদস্য বহুত বেছি ভাল লাগিছে আৰু নিজক সাহস পাইছোঁ। মানে কি ক'ম, তেওঁলোকৰ ওচৰলৈ গৈছোঁ মই। হয়, মই বীৰ লাচিত সেনাৰ সদস্য হিচাপে মই আজি জনাব বিচাৰোঁ যে আমাৰ এগৰাকী অসমীয়া মানে ছোৱালীক তেনেদৰে অশ্লীল মানে তেনেদৰে ভিডিঅ' কৰিছে। তো এইবিলাক মানে মই এগৰাকী অসমীয়া মানে খিলঞ্জীয়া নাৰী হিচাপে মই এইবিলাক মানে মোৰ ফালৰ পৰা সেইবিলাক নহয়। আৰু আমাৰ বীৰ লাচিত সেনাৰ যিবিলাক মানে সদস্য, গোটেইখিনি ফালৰ পৰা আমি আজি তাইক সহায় কৰিবলৈ ওলাই আহিছোঁ, যিমানখিনি পাৰোঁ সহায় কৰিম। আৰু যিহেতুকে তাই এগৰাকী অসমীয়া নাৰী হিচাপে আমাৰ কাষ চাপিছে, আমি যিমানখিনি পাৰোঁ সহায় কৰিম। বাকী সেয়াই আৰু। তো এয়া চাওক, গোটেই বীৰ লাচিত সেনা আজি মোৰ লগত আছে আৰু আজি বীৰ লাচিত সেনাই মোক যিটো সাহস দিছে, এই সাহস যদি সকলোৱে আমাৰ অসমৰ সকলো নাগৰিকে যদি দেখুৱায় এই সাহসটো, তেতিয়াহ'লে আমাৰ মহিলাসকলৰ কাৰণে কোনো ভয় নাথাকিব আৰু আমাৰ মহিলাসকলে ভয় নকৰাকৈ ওলাই আহি কিনে ক'ব পাৰিব তেওঁলোকৰ লগত যদি কিবা অন্যায় হৈছে, তেওঁলোকে ন্যায় বিচাৰি কিনে ওলাই আহিব পাৰিব। গৌৰৱ কৰিছোঁ যে মই এইখন অসমৰ ছোৱালী বুলি আজি মই বীৰ লাচিত সেনাৰ কাৰণে নিজক গৌৰৱ মানে একদম ভাষা নাই মোৰ ক'বলৈ। আচলতে কথাবিলাক এনেকুৱা স্পষ্ট হয়। বীৰ লাচিত সেনা অসমৰ মজিয়াৰ পৰা আমি এটা মেছেজ সদায় এৰি দিছোঁ, য'ত অন্যায় হয় সেইডোখৰ জেগাতে বীৰ লাচিত সেনা অসম থিয় হয়। আমি ইতিমধ্যে গম পাইছোঁ যে যোৱাকালি ভগ্নীজনীৰ লগত যিটো ঘটনা আমি সাক্ষী হৈ ৰ'লোঁ, যে তেওঁ ইতিমধ্যে বশিষ্ঠ থানাত হেনো এজাহাৰ দিছিলে, এজাহাৰ ভিত্তিত তেখেতক কম্প্ৰমাইজিং কৰিবৰ কাৰণে এটা কম্প্ৰমাইজ ৱেট লৈ আহিছে। গতিকে বীৰ লাচিত সেনা অসমৰ পৰা এটাই কথা ক'ব বিচাৰিছোঁ, এনেকৈ এইবিলাক ফিল্ম ইণ্ডাষ্ট্ৰীত বহুখিনি ব্যক্তি এনেকুৱা ঘটনা পৰিঘটনা ঘটি আছে, বহুতখিনি ইয়াত ভিক্টিম আছে, বহুত ইয়াৰ ভিক্টিম হোৱাৰ পিছতো, ইয়াৰ ভুক্তভোগী হোৱাৰ পাছতো বহুখিনি ব্যক্তিয়ে কিন্তু এই ক্ষেত্ৰত মানে নিমাত হৈ থাকে। গতিকে মই আমাৰ আপোনাৰ ডেকা ভণ্টিজনীক এটাই মানে আমাৰ ছায়ামণি ডেকাক মই এটাই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতে যে মানে সৎ সাহসে ওলাই আহিছে যে তেখেতে এজন ভিক্টিম হয়, তেখেতৰ ক্ষেত্ৰত এজন ডাইৰেক্টৰে প্ৰডিউচাৰে যদি এনেকুৱাখিনি ঘটনা ঘটায়, চ' এনেকুৱা ধেৰ ঘটনা ঘটি আছে। গতিকে ভগ্নীৰ ওপৰত, আমাৰ আইৰ ওপৰত বা অসমৰ এই মহিলাৰ ওপৰত লোলুপ দৃষ্টি ৰখা, সি বহিৰাগতই হওক বা সি অসমৰে হওক, সি যিকোনো সম্প্ৰদায় নহওক লাগিলে, কাৰণ এটা কথা স্পষ্ট হয়, অপৰাধী কোনো ধৰ্ম নাই, অপৰাধী কোনো বয়স নাই। গতিকে বীৰ লাচিত সেনা অসমৰ মজিয়াৰ পৰা আমি এটা কথাই স্পষ্টভাৱে তেখেতক এটা এক্সাম্পল লৈ এটা কথা ক'ব বিচাৰিছোঁ, এনেকুৱা যদি কিছুমান মানে ভণ্ডামি যদি চলি আছে, এনেকুৱা কিছুমান যদি বদমাচিগিৰি চলি আছে, যৌন উৎপীড়ন, যৌন নিৰ্যাতন থ্ৰু টেলিফোনিক কনভাৰ্চেশ্যনে হওক, থ্ৰু আপোনাৰ মেছেজে হওক, থ্ৰু আপোনাৰ ফোন, এনি কাইণ্ড অফ কনভাৰ্চেশ্যন এণ্ড কানেকশ্যন যিয়ে নহওক লাগিলে, বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা এটাই আপোনালোকক অনুৰোধ কৰিছোঁ, এনেকৈ তেৰা বেকাকৈ ভগ্নীসকলৰ ওপৰত লোলুপ দৃষ্টি ৰখা প্ৰত্যেকজন ব্যক্তিক ইয়াৰ পৰা সকীয়াই দিছোঁ। আমি কিন্তু বীৰ লাচিত সেনা অসমে যদি এনেকৈ পাওঁ নহয়, একদম অন কেমেৰা পাব্লিকৰ সন্মুখত লপথাপা দিম কিন্তু, তেতিয়া কিন্তু আমাক মানে দুখিত নহ'ব। তেতিয়া কিন্তু অসম পুলিচ প্ৰশাসনে আমাক ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিছোঁ বা আইন হাতত তুলি লৈছোঁ বুলি ক'লে নহ'ব। আমি দেখিছোঁ যে এনেকুৱা বহুতখিনি ঘটনা যেতিয়া পুলিচ থানালৈ যায়, তেতিয়া কিন্তু ইয়াত কোনো সুসূত্ৰ বিচাৰি নাহে বা ইয়াত কোনো এণ্ডিং নাথাকে। গতিকে এটাই কথা স্পষ্ট,
এওঁৰ লগত যিটো ঘটনা ঘটাইছে, যিজন ব্যক্তি, যিজন কালপ্ৰেট, বিয়া পতা এজন ব্যক্তি, তেখেতৰ পিতৃ সম এজন ব্যক্তি, সেইজন ব্যক্তিয়ে যিহে অভব্য আচৰণ কৰা মেছেজ দিছে, সেই মেছেজখিনি দিয়াৰ ক্ষেত্ৰত তেখেতে এওঁক অন কেমেৰা ক'ব লাগিব যে মোৰ ভুল হৈছিলে ভগ্নী, তোমাৰ ক্ষেত্ৰত বা আহি থকা দিনত কেতিয়া কোনো নাৰীৰ লগত মোৰ এনেকুৱা অসভ্যালি নহয়, এনেকুৱা বেমান নহয়, নহ'লে কিন্তু বিল আছিলে অসম কিন্তু বহি নাথাকোঁ দেই। আমি টকা খাই পইচা খাই মেনেজ হোৱা অৰ্গেনাইজেশ্যন নহয়। সেইটো কাৰণে আমাৰ দহু বন কাটি কৰি আছক, আমাৰ যথেষ্ট সংখ্যক বিল আছিলে অসম গুৱাহাটী মহানগৰ, গুৱাহাটী জিলা সমিতি বা ডেকা গাভৰু ওলাই আহিছে, পুৰুষ মহিলা ওলাই আহিছে। গতিকে তেখেতে উপলব্ধি কৰিব লাগিব, অনুতপ্ত হ'ব লাগিব। আৰু আজিৰ পৰা আহি থকা দিনত আমাৰ লগত বহুত অভিযোগ আহিছে। তেখেতে কেৱল এওঁৰ লগতে নহয়, বহুতখিনি নাৰীৰ লগত, বহুতখিনি জীয়ৰীৰ লগত কিবা কিবি সুবিধা দিয়াৰ বিনিময়ত তেওঁ এনেকুৱা কিছুমান আদায় কৰিব বিচাৰে। গতিকে এনেকুৱা এজন লম্পট চৰিত্ৰহীন ব্যক্তিক বিল আছিত অসমৰ তৰফৰ পৰা পূৰ্ণ সতীয়া এটা চৰ দিছোঁ। আৰু তেখেতে আমি বিচাৰিছোঁ যে আহি থকা দিনত কেতিয়া কোনো কাৰণে যে নকৰে এনেকুৱা কাম, আকৌ যে দুনাই নকৰে, তাক আমাৰ প্ৰমাণৰ কাৰণে তেখেতে যি বিচাৰিছে ন্যায় প্ৰাপ্তিৰ কাৰণে আমাক তাক লাগিব। বাকী আমাৰ লগত মানুহ আছে। মই এইটোৱে বিচাৰিছোঁ, আপোনালোকক মই আগতেও কৈছোঁ, আইনৰ সহায়ো লৈছোঁ, চব লৈছোঁ, কিন্তু মই এইটোৱে বিচাৰিছোঁ, মই আইনকো বিশ্বাস কৰোঁ। আমি যিহেতু আইন এখন আছে আমাৰ হাতত, আমি আইন হাততো তুলি লোৱা নাই। দাদাহঁতে আহিছে, খবৰ লৈছে, বহুত বেছি ভাল লাগিছে। আৰু আইনৰ বিৰুদ্ধেও আমি নাযাওঁ। গতিকে এইটোৱে বিচাৰিছোঁ, তেওঁ অন কেমেৰাৰ আগত আহি বাছ এইটো ক'লেই হ'ল যে মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ, আৰু মই ভৱিষ্যতে মোক বুলি নহয়, কোনো নাৰীক মই বেয়া অশ্লীল ইংগিত নিদিওঁ। বাছ এইটো কথা ক'ব লাগে। অসমত আজি কিছুদিনৰ পৰা আমি দেখা পাইছোঁ যে মহিলা, বিশেষকৈ আমাৰ যিখিনি মাতৃ বুলি আমি যাক জ্ঞান কৰোঁ, সেই মহিলা আৰু মাতৃখিনি কিছুমান মানুহে অত্যন্ত লোলুপ দৃষ্টিৰে চাবলৈ চেষ্টা কৰি আছে। এইটো অত্যন্ত গৰিহণাৰ যোগ্য। এইটো অসমৰ সমাজ আৰু সভ্যতাৰ কাৰণে অত্যন্ত লাজ লগা কথা। আজি মোৰ ভগ্নীসম ছোৱালী এজনীক কোনোবা এজনী বিবাহিত যুৱক এজনে তেওঁক অশ্লীল ইংগিত দিছে, যিটো কথা অত্যন্ত গৰিহণাই নহয়। তেওঁক চকুৰ আগত পালে যে আমি আজি মাৰপিটে কৰিলোঁ হয়। যাই নহওক, এনেকুৱা ঘটনা আজি আমাৰ সমাজত দকৈ শিপাইছে। কিছুমানে ভাবিছে আমাৰ চৰকাৰ আছে, কিছুমানে ভাবি আছে আমাৰ গাৰ বল আছে, কিন্তু আমি বিৰলাচি থানাৰ মঞ্চৰ পৰাই এটা কথা অসমৰ ৰাইজক স্পষ্টভাৱে কৈ দিছোঁ যে বিৰলাচি থানা যেতিয়ালৈকে অসমত বাচি থাকিব, তেতিয়ালৈকে অসমৰ খিলঞ্জীয়া মানুহৰ কোনো ধৰণৰ হানি বিঘিনি হ'ব নোৱাৰিব, কোনো নাৰী পুৰুষৰ কোনো শ্লীলতা হানি কৰিব নোৱাৰিব। আৰু আমি কোনো আপোচ নকৰোঁ। আমি টকা ধন সম্পত্তিৰ লোভত কোনো ধৰণৰ বিক্ৰী হৈ যোৱা যুৱ সংগঠন নহয়। গতিকে আমি বিৰলাচি থানাৰ আজিৰ এই মঞ্চৰ পৰাই সকলোকে আমি সতৰ্ক কৰি দিছোঁ যে তোমালোকে অসমত কোনো ধৰণৰ শালীনতা ভংগ নকৰিবা, আৰু যিখিনি মানুহে অপমান বা কৰিম বুলি ভাবি আছে সেইখিনি আজিৰ পৰা তেওঁলোকে নিশ্চুপ হৈ সমাজৰ পৰা আঁতৰি যোৱা আৰু নাৰীক সন্মান কৰিবলৈ শিকা। জয় আই অসম। জিন্তু কলিতা বুলি কোনোবা ধাৰাবাহিক এখনৰ পৰিচালক, তেখেতে আমাৰ ছায়ামণি ডেকা বুলি নহয়, তেখেতৰ মানে এনেকুৱা কিছুমান অভিযোগ আছে, যিবিলাক অভিযোগ আমি পৰৱৰ্তী পৰ্যায়ত পাইছোঁ। তেখেতে এই ফিল্ম ইণ্ডাষ্ট্ৰি বা বোলছবি বা চলচ্চিত্ৰ জগতৰ যিবিলাক ভিতৰচৰাত তেনেকুৱা এনেধৰণৰ কাম কৰাৰ বহুত অভিযোগ আছে। আৰু সেয়েহে আমি তেখেতৰ এই আমাৰ বিৰলাচি থানা যিটো মঞ্চ আৰু এই প্লেটফৰ্মৰ পৰা সকলোৱে দিব বিচাৰিছোঁ যে জিন্তু কলিতা, আপুনি সাৱধান হওক, আপোনাৰ চৰিত্ৰ সংশোধন কৰক। আৰু যদি পৰৱৰ্তী পৰ্যায়ত আপুনি যদি এনেধৰণৰ কিছুমান যদি আমাৰ অসমীয়া যুৱক যুৱতীৰ ওপৰত লোলুপ দৃষ্টি ৰাখি বা শ্লীলতা হানিৰ ক্ষেত্ৰত যদি আপোনাৰ কিবা অভিযোগ পাওঁ, তেতিয়াহ'লে কিন্তু আপোনাক আমি ঘৰৰ পৰা চুচৰাই আনি আপোনাক শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ আমি বাধ্য হ'ম। আৰু সেয়ে পুনৰবাৰ কৈছোঁ, আপুনি নিজৰ চৰিত্ৰ সংশোধন কৰক। আপুনি চৰিত্ৰ সংশোধন কৰি পেলাই আমাৰ সমাজৰ দাপোন স্বৰূপ চলচ্চিত্ৰ জগতখনক আপুনি কেতিয়াও কালিমা নাসানিব। তাত আমাৰ বহুতো অসমীয়া ছোৱালী আছে, অসমীয়া ছোৱালী থাকে, আৰু সেই অসমীয়া ছোৱালীখিনিক আপুনি যদি তেনেদৰে শ্লীলতা হানিৰ ক্ষেত্ৰত চেষ্টা চলায়, তেতিয়াহ'লে কিন্তু আমি গণতান্ত্ৰিক পন্থাৰে নহয়, চৰম পন্থা হাতত লৈ হ'লেও এই বস্তুখিনি মষিমূৰ কৰিবলৈ আমি বাধ্য হ'ম। জয় আই অসম।